Hello guys, welcome back to my YouTube channel. আজি মই আই এম হেপী যে আপোনালোকে আজি মোক 300 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰাই দিছে। তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু বৰ্তমান মই উপস্থিত আছোঁ পবমতৰ এখন গাঁৱখনত কি দেখিলোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু চুগাৰ মিলৰ সন্মুখত দেখিছিলোঁ চুগাৰ মিলটো কেনেকুৱা অৱস্থাতে কি হৈ আছে সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। আৰু পুনৰবাৰ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ 300 সাবস্ক্ৰাইবাৰ সোনকালে কমপ্লিট কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এটা কথা আপোনালোকক কওঁ, ভাল লাগিছে আৰু 1000 সোনকালে কৰি দিবৰ কাৰণে অন্তৰৰ পৰা অনুৰোধ জনালোঁ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আৰু বেল আইকনটো প্ৰেছ কৰি অলটো টিপি দিব। আৰু মোৰ যেতিয়াই ভিডিঅ' মই আপলোড কৰিম আপোনালোকে তেতিয়া ন'টিফিকেশ্যনটো পাই যাব। গতিকে বেছি কথা নাপাতোঁ আৰু গাঁওখনত কি দেখিলোঁ চুগাৰ মিলটো কেনেকুৱা অৱস্থা সকলোখিনি দেখাম বলক ভিডিঅ'ৰ মাজত সোমাই যাওঁ। তো বলক গাঁওখনত আজি কি দেখিলোঁ দেখুৱাবলৈ চেষ্টা কৰিম। চুগাৰ মিলো সন্মুখতে যাম সেয়াও দেখাম। তো বলক এখন লোহা দলং গাঁওখনৰ মাজতে আছিলে। ভাল লাগিলে কাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এই দলংখনৰ চাৰিকাষে এটা সেউজীয়া সুন্দৰ পৰিৱেশ সেইটোও দেখালোঁ। এখন মই চালেই নহ'ব আপোনালোককো দেখাব লাগিব নহয় জানো, সেইটো কাৰণে আপোনালোকক দেখালোঁ। গতিকে কেনেকুৱা লাগিলে আপুনি জনাব, কমেণ্টত জনাব। ভাল লাগিলে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইবটোতো কৰিবই, নাপাহৰিব বাৰু। অন্ততঃ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাই দিয়ক। আমাৰ কাৰণে এটা ছাবস্ক্ৰাইবাৰ বহুত ডাঙৰ। সেইবাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ 300 ছাবস্ক্ৰাইবাৰ সোনকালে কৰি দিয়াৰ বাবে। বিশেষকৈ আমাৰ নিচিনা মানুহৰ কাৰণে 300 ছাবস্ক্ৰাইবাৰ সোনকালে হৈছে বুলি ভাবিছোঁ। আমিতো চেলিব্ৰিটি মানুহ নহয়, চেলিব্ৰিটি মানুহৰতো কথা বেলেগ বাৰু, তেওঁলোকৰ অসমৰ সম্পদ হয় চেলিব্ৰিটি মানুহসকল। যি নহওক দলংখনে দেখালোঁ আপোনালোকক। এই গাঁওখনৰ দুখন গাঁৱৰ মাজত এখন এই লোহা দলংখন আছে। লোহা দলং আজিকালি প্ৰায় দেখা পোৱা নাযায়। তো সম্পূৰ্ণ দলংখন লোহা আগতেই সম্পূৰ্ণ লোহা, ইয়াত কোনো বেলেগ কাঠ বা অন্যান্য বস্তু একো ব্যৱহাৰ নাই ইয়াতে। এইখন দলংখন এইফালে এটা ৰাস্তা, এইফালে এখন ৰাস্তা। সেই ৰাস্তাটো পাৰ হৈ এটা পৰিৱেশ দেখাওঁ আপোনালোকক। সেইটো পৰিৱেশ বহুত সুন্দৰ পৰিৱেশ, চাবচোন দেই পৰিৱেশটো কিমান ধুনীয়া। এইফালে এই দলংখন ইটো পাৰে, দলংখন পাৰ হৈ এটা পৰিৱেশ দেখা পাম। দলংখনৰ দুই কাষে আৰু এখন দিছৈ নদী হয়, পূবমতে ইয়াৰ এখন গাঁও হয়। এই দলংখন পাৰ হোৱাৰ পিছতে এটা পৰিৱেশ দেখাম। এটা ওখ মাথাউৰি আছে, মাথাউৰিৰ ওপৰৰ পৰা মই এই ভিডিঅ'টো কৰিছিলোঁ। গোটেই এয়া আপোনাৰ ধাননি পথাৰ হয়। ধানটোৱে বাৰু বৰ ভাল হোৱা নাই, ৰ'দটো বেছি বৰষুণটো কম। ধানৰ মাজতে দুটা চৰাই দেখিলোঁ, বৰটোকোলা দেখিলোঁ। জুম কৰি দেখাবৰ চেষ্টা কৰিছিলোঁ, সেই দুটা বহুত আঁতৰত আছিলে। জুম কৰিলে সেই ইমানখিনিয়ে কভাৰ কৰিলে। আৰু আজি আমি এই গাঁওখন পাৰ হৈ আৰু এখন গাঁৱলৈ যাম, যিখন গাঁৱত আপোনাৰ অসমৰ যি চুগাৰ মিল চেনিকল সেইটো আছিলে। বৰ্তমান চেনিকলটো কেনেকুৱা অৱস্থাত আছে কি কথা ভিডিঅ' চালে গম পাব। স্কিপ নকৰি চাই গৈ থাকিব, দেখা পাব। সেইটো এই ৰাস্তাতেই চাওক, এই ৰাস্তাটো চাওক কেনেকুৱা জংঘল ৰাস্তা। আপুনি গোটেই হাম্বি ৰাস্তাটোত, লিংলিঙা ৰাস্তা, গোটেই হাম্বি দুই কাষে। তো বলক ইমানখিনি দেখুৱাই এতিয়া আমি যাম পুনৰ সেইখন যি চুগাৰ মিল থকা গাঁওখনলৈ যাম। বিশেষ এটা কামত গৈছিলে আমি, আৰু যাওঁতে আপোনালোকক দেখা যাম চুগাৰ মিলটোৰ বৰ্তমান কেনেকুৱা অৱস্থাত আছে। তো বলক চুগাৰ মিলটো সন্মুখত দিয়ে যাওঁ। এইটো আমি ৰাস্তা দি গৈ আছোঁ।
সেই গছকেইজোপা দেখিছে, তাতে এটা ঘৰ আছে দেখিছে, অলপ অলপকৈ দেখিছে হয়তো। আৰু ৰখি পেলাই ভিডিঅ' কৰা নাছিলোঁ দেই, বাইকৰ পৰা গৈ থাকোঁতে ভিডিঅ' কৰি যা। এই ঘৰটোহে এতিয়া চুগাৰ মিল হিচাপে তাতে ঘৰ এটা আছে আৰু গতিকে আৰু এটা অফিচ এটা আছে। বৰ্তমান অফিচটো দুজন মানুহ দেখিলোঁ, কিন্তু অফিচৰ ভিতৰত নোসোমালোঁ। এদিন হয়তো যাম, গৈ জানিবলৈ চেষ্টা কৰিম, আৰু যিখিনি জানিম সকলোখিনি আপোনাক জনাবলৈ চেষ্টা কৰিম। তো চুগাৰ মিলটো পুনৰ হ'বনে, নে ইয়াত অন্য কিবা এটা বস্তু হ'ব।